UPPLে BPFৰ লগত যুঁজিয়ে এই লেভেলত আহিছে গতিকে BPFক লৈ আমি কি চিন্তা কৰিম GSP নহয় আৰু কিবা কিবি SP আহি যাওক তাত আমাৰ ক'ব লগা নাই UPPLে নিজৰ ষ্টেণ্ডত লৈ পেলাই আমি কাম কৰিম কাৰণ আমাৰ উদ্দেশ্যটো ক্লিয়াৰ UPPLৰ ষ্টেণ্ডত যাব BJPৰ ষ্টেণ্ডত যাব BJPয়ে 20টা খেলে না 40টা খেলে তেখেতসকলে কৈ আছে কেতিয়াবা ইমান খেলিম সো তেখেতসকলে ডিসিশন ল'ব আমাৰটো আমি ডিসিশন ল'ম না আমিতো 40টা সমষ্টি আমাৰ 445টা প্ৰাইমাৰী আৰু 3200টা বুথত কাম কৰি আছে আমাৰ কৰ্মকৰ্তা বিলাকে ইমান সোনকালে নালাগে অলপ পিছত কম মহা 8 তাৰিখত আমাৰ CWC মিটিং আছে তাত আমাৰ সিদ্ধান্ত হ'ব কত মিত্ৰতা আছে না ভংগ হৈছে না কি আপোনালোকেও কৈ থাকক আপোনালোকেও চাই আছে কি হৈছে কি হোৱা নাই আমাৰ দলীয় স্থিতিটো আমি কৰিমে আজি নহয় কাৰি কমে আমি এজিপিও 10টা সমষ্টিত পাছ খেলক এজিপি 10টা কি তেখেত সকলো 20টাত খেলিব পাৰে গণতান্ত্ৰিক অধিকাৰ সবৰো আছে কিন্তু এটা যেতিয়া বডলেণ্ডত শান্তি নাছিলে বহুত মানুহ মই এজিপি কো বিজেপি কো টাৰ্গেট কৰি কোৱা নাই বহুত মানুহ বিলাকে আজিকালি যি সকলে ৰাজনীতি কৰিবলৈ আহিছে হাত খাবতি বহি আছিল আৰু টিভিত বহি প্লাই ডাঙৰ কথা কৈ আছিল তাৰে পৰা উমুকটো হোৱা নাই তুমুকটো হোৱা নাই কিন্তু নিজে আহি প্লাই ইয়াতে শান্তি প্ৰতিষ্ঠা কৰিবলৈ সাহস নাছিলে 2008 চনত সংঘাত হৈ গল কোনো নাহিল 2012 চনত সংঘাত হৈ গল কোনো আহি প্লাই শান্তিৰ জুই নুমাবলৈ নাহিল আজি শান্তি আহা কাৰণেটো সবে আহিছে গণতন্ত্ৰত সবে আহিব আমি ওয়েলকাম কৰিছো বিজেপি আৰু পাৰে নেকি এতিয়া নিৰ্বাচন সব ফেক্টৰটো সবে ফেক্টৰ আপুনি ইলেকশ্যন খেলিলিও ফেক্টৰ ইয়াত ফেক্টৰ বুলি একো মেটাৰ নাই আৰু ফেক্টৰ বুলি সবে আছে ইলেকশ্যনত যদি আপুনি অকলে খেলে সাংবাদিক হৈও যদি গৰেশ্বৰত কন্টেষ্ট কৰে আপুনিওটো 5টা ভোট লৈ যাব হয়নে নহয় 5টা কলি আপোনাক ইনসাল্ট কৰা হ'ব মানে 1000 ভোট বা 500 ভোটটো আপুনি নিব নিজৰ পৰিয়ালৰ খিনি হিটোও ফেক্টৰ হয় BPFক লৈ বেলেগে সংকিত হৈছে আমি দেখিছো BPFক লৈ বহুতৰ মানে সংকিত হৈ কিবা জল্পনা কল্পনা হয় UPPLে BPFৰ লগত যুঁজিয়ে এই লেভেলত আহিছে গতিকে BPFক লৈ আমি কি চিন্তা কৰিম GSP নহয় আৰু কিবা কিবি SP আহি যাওক তাত আমাৰ ক'ব লগা নাই UPPLে নিজৰ ষ্টেণ্ডত লৈ পেলাই আমি কাম কৰিম কাৰণ আমাৰ উদ্দেশ্যটো ক্লিয়াৰ বডলেণ্ডত শান্তি লাগে নিৰাপত্তা লাগে উন্নয়ন লাগে সমন্বয় লাগে বডলেণ্ডখন আমি বচাই ৰাখিব লাগিব বডলেণ্ডৰ আমাৰ মানুহখিনিয়ে বডলেণ্ডটো বচাই ৰাখিব লাগিব ৰাজনীতি কৰিবলৈ 10 জনে আহি 10টা কথা ক'ব কিছুমানে হিংসাৰ কথাও ক'ব ধৰিছে মৰাৰ কথাও ক'ব ধৰিছে এইবিলাক ভাল নহয় যে বডলেণ্ডত মৰা মৰি হিংসা হিংকি 30-40 বছৰ আমাক বহুত ক্ষতি কৰিলে এতিয়া আমি পুনৰ ব্লাড সেটো নিবিচাৰো হিংসাও নিবিচাৰো সমন্বয় মৰম স্নেহ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি সবে আগবাঢ়ি যাবলৈ বিচাৰো